নমস্কাৰ বন্ধুসকল, মই এতিয়া উপস্থিত আছোঁ শিৱসাগৰত। মই কালি ইয়াত পালোহি শিৱসাগৰ। এতিয়া যাব ওলাইছোঁ ৰংঘৰ বাকৰি, যি নেকি ভোগালী উৎসৱ পাতি আছে, তাত যাম। আৰু মোৰ এইটো চেনেলটো নতুন চেনেল, নতুন ব্লগ। সকলো চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। বাকী থকা আমি ৰংঘৰ বাকৰিটো দেখাই আছোঁ। অ'কে। এতিয়া উপস্থিত আছোঁ ৰজাদিনীয়া এখন দলং, শিৱসাগৰ ঐতিহ্যমণ্ডিত। দলংখনৰ আগত যাব নোৱাৰি, তাৰমানে পৰিস্থিতি একদম বেয়া, ভাঙি গ'ল। এইখন আগতে পূৰা ডাঙৰ ডাঙৰ জাহাজ আহিছিল ন, জান এতিয়া নতুনকৈ এখন বনালে দলং। ভাল লাগে এইবোৰ, খালি অৱস্থা একদম বেয়া হৈ গ'ল। এতিয়া আমি দলমুখ চাৰিআলিৰ পৰা আহোঁ, দলৰ ওচৰৰ পৰা আহোঁ তাৰমানে। ব'লক চাই থাকিব। ফাইনেলি এতিয়া উপস্থিত হ'লোঁ সেই শিৱদৌলৰ প্ৰাংগণ। এইটো শিৱদৌল। আহক ভিতৰভাগ দেখাম। আহি পালোঁ শিৱদৌল, আৰু এইফালে দেৱীদৌল আৰু আগলৈ বিষ্ণুদৌল। আহক অলপ ফুৰি আহোঁ, দেখাওঁ জেগাবোৰ। শিৱদৌল। শিৱদৌল শিৱসাগৰৰ হৃদয় বুলি কোৱা হয়। এই শিৱদৌল শিৱসাগৰৰ মাজমজিয়াত অৱস্থিত। এই শিৱদৌল নিৰ্মাণ কৰিছিল ৰজা শিৱসিংহৰ পত্নী বাৰ ৰজা আম্বিতকাই 1734 চনত। এই শিৱদৌলৰ দুই কাষে দুটি দৌল আছে। এটি হ'ল বিষ্ণুদৌল আৰু আনটি হ'ল দেৱীদৌল। ফাইনেলি পাই গ'লোঁ এতিয়া দেৱীদৌল। দেৱীদৌল যাম, দেৱীদৌল। ইয়াত দৌলত মানুহৰ ভিৰটো অলপ কম ন, যাম। চব ৰংঘৰ বাকৰিত আছেগৈ মানুহ। দেৱীদৌল হা। তাৰপিছত এতিয়া আমি যাম ক'লৈ, বিষ্ণুদৌল ন। এনেকৈ ঘূৰি আকৌ বিষ্ণুদৌল দেখাম। আহক চাই থাকক মাত্ৰ। আৰু আজি আকৌ ৰংঘৰ যাবলৈ আছে। বিষ্ণুদৌল। এইখিনিতে গছজোপা আছিল ন, আগতে কাটি দিলে। গছজোপা কাটি পেলালে। অলপ কিবা পৰিৱৰ্তন লাগিছে আঁতৰাই দিয়াৰ কাৰণে। ঠিকে আছে, হ'ব এতিয়া আমি ৰংঘৰ যাম দেই। বাই বাই। বাকীখন দেখাই আছোঁ ৰংঘৰত গৈ কিনি। অ'কে। ফুচকা খাম। এইটো মোৰ ভাগিনটো আহিছে দেই লগত। তাৰপিছত ফুচকা খাম।
সাতেশ্বৰ ৰংঘৰত পুৰা ধুনীয়া মানুহ পুৰা ভিৰ বাকী আহক ভিডিঅ'ত গৈ দেখাম টিকেটটো কাটি লওঁ পৰিৱেশ বাকী ৰংঘৰ দেখিছেনে পুৰা মানুহৰ ভিৰ মোৰ সতীৰ্থসকল আছে আগত দেখাবলৈ চেষ্টা কৰিম আহা ভাস্কৰদাক লগ পালে ভাস্কৰদাক কিবা এষাৰি কৈ দিওঁ এইটোৱে ক'ম বিহুৰ বতৰ সকলোকে একাটা চেনেলৰ তৰফৰ পৰা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এইবাৰ ইয়াৰ বিহুৰ যি প্ৰগ্ৰেম আপোনালোকে মোবাইলত চাইছে তেওঁ কষ্ট কৰিছে এই চেনেলটো ছাবস্ক্ৰাইব কৰক মৰম দিয়ক আৰু অহাবাৰ ইয়ালৈ নিজে আহি ৰংঘৰৰ বিহু উপভোগ কৰক নহ'লে বহাগ বিহুত আহক একেই পাব থেংক ইউ চ' আহি এতিয়া সেই অনুৰাগক লগ পালোঁ চ' এতিয়া আমি ৰংঘৰতে আছোঁ কিবা খাই কওক মোৰ ইউটিউব চেনেলটোৰ ভোগালী বিহু আন্তৰিক মৰম সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ সকলোৱে যাতে ভাল হওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যিহেতু পৰিস্থিতি বেয়া ভাল বেয়াটো ক'ব নোৱাৰোঁ বাৰু যিহেতু পৰিস্থিতি বহুতেই বেয়া চলি আছে প্ৰত্যেক বছৰে আহিয়ে থাকে কিবা এটা কৰোণা কিবা কিবি এখন এইবাৰতো হৈ গ'ল আৰু নেক্সট ভাল হ'ব বুলি আশা ৰাখিছোঁ আৰু সকলো আহিব আমাৰ শিৱসাগৰ ৰংপুৰ মেলালৈ যিহেতু পৰিৱেশ ধুনীয়া আমাৰ প্ৰত্যেক বছৰৰ দৰে এইবছৰ আমাৰ টাইহল যুৱ পৰিষদে ৰংপুৰ মেলা আয়োজন কৰিছে আৰু এইবাৰ অলপ ব্যক্তি কম অলপ কেইদিনমান কাৰ্যসূচী পাতিছে আৰু সকলো আহিব এইবাৰতো গ'ল বাৰু আজি লগ পালোঁ লাষ্ট ডে নেক্সট আহিব সকলোৱে খুবেই সুন্দৰকৈ পতা হয় আমাৰ ৰংঘৰ বাকৰিত আমাৰ ভোগালী বিহুৰ ৰংপুৰ মেলা তো সকলো আহিব আশা ৰাখিছোঁ যাতে পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ সকলোৱে ইয়াত আহি পিনি আমাৰ কেনেকৈ কি কৰোঁ আমাৰ অনুষ্ঠানটি চাবহি আৰু ইয়াকো লগ পালোঁ ভাল লাগিছে ইয়াৰ লগত যিহেতু আমি কাম কৰি থাকোঁ একেই ইয়াৰ গানৰ অভিনয় কৰিছোঁ ইয়াৰ নতুন গান এটা আহি আছে বা মাজুলী বুলি শ্বুটিং কৰিছিলোঁ সেই গানটো কেতিয়া আহিব এসপ্তাহ ডেৰ সপ্তাহ অতি সোনকালে ইয়াৰ সেইটো ভিডিঅ' আহি আছে আৰু সকলোৱে চাব আৰু ইয়াৰ ইউটিউব চেনেলটো যিখিনি কাৰ্যসূচী কৰিব লাগে যিখিনি কাৰ্যসূচী ক'ব নালাগে আজিকালি চবেই গমেই পায় কি কৰিব লাগে সেইখিনি কৰি দিব আৰু পৰৱৰ্তী পৰ্যায়ত যাতে ইয়াৰ চেনেলটো ভাল হওক তাকে সকলোৱে আশীৰ্বাদ কৰিব মৰম ভাল পোৱা দিব ৰাতি এনেই অনুষ্ঠান কিবা কিবি আছে ৰাতি আছে অনুষ্ঠান আছে আমাৰ বহুতো জনপ্ৰিয় কণ্ঠশিল্পী ইয়াত আহিব আৰু সুন্দৰকৈ ৰাতি অনুষ্ঠান হ'ব আৰু তাকে সকলোৱে চাব তাতো দেখাব পাৰিব ইয়াৰ চেনেলৰ জৰিয়তে দেখাব অলপ ক'ত কি কৰি আছে তো তাকে কৈছোঁ আৰু দেই হ'ব ধন্যবাদ এতিয়া ফটো মৰা পৰ্ব এদাই হ'ল প্ৰতিটোৱে দুটা লগৰ লগ পালোঁ সিহঁতৰ কথা পাতি কিবা খাই কোৱা দা ভাল লাগিছে তোমাক বহুত দিনৰ মূৰত লগ পাইছোঁ আৰু কি ক'ম আৰু ৰংঘৰ বাকৰিত আহিছা লগ পাইছোঁ ভাল লাগিছে তোমালোকৰ শিৱসাগৰ ন শিৱসাগৰ আমিও শিৱসাগৰে জানো কি ক'লা আমাক বন্ধ কৰিব পাৰোঁ বৰ্তমান ক'বলগীয়া ৰংঘৰ এছিয়াৰ আটাইতকৈ পুৰণি জীৱিত এম্পি থিয়েটাৰসমূহৰ ভিতৰত এটা বুলি কোৱা হয় এই ভ্ৰমণটো প্ৰথমে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত বাঁহ আৰু কাঠেৰে নিৰ্মাণ কৰা হৈছিল পিছত 1744 আৰু 1750 খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহই ইয়াকে ইটাৰে পুনৰ নিৰ্মাণ কৰে আহোম ৰাজত্বকালত সামগ্ৰীসমূহ সংৰক্ষণ কৰি ৰাখিবৰ বাবে এটি বিশেষ ঘৰ নিৰ্মাণ কৰা হৈছিল তাৰ নাম হ'ল গোলাঘৰ বৰ্তমান আহি পেলাই উপস্থিত হ'লো তলাতল ঘৰ এইটো তলাতল ঘৰ আমি ভিতৰৰ পৰা বাক্য দেখাম দিয়া হওক
ভাষা নাই, ইমানেই ধুনীয়া পৰিৱেশ। চ' তলাতল ঘৰৰ পৰিৱেশটো তাৰমানে ভাষাহীন, ইমানেই ধুনীয়া, ইমানেই সুন্দৰ। চ' নিজকে বহুত দিনৰ মূৰত আহিছোঁ। বিশেষকৈ মই আজি শিৱসাগৰতো আহিয়ে থাকোঁ, কিন্তু মই ইয়াতে সোমোৱা নাই। আজি এবছৰমান হৈ গ'ল, এবছৰ নহয় 2 বছৰমান হৈ গ'ল। লকডাউনৰ আগতে সোমোৱা তাৰমানে, বৰ্তমান এতিয়ালৈকে সোমোৱা নাই। বাকী বহুত ধুনীয়া লাগিছে। অলপ ভিতৰলৈ যাম, দেখাম, ভিতৰৰ পৰা দেখাম। তলাতল ঘৰ। এই তলাতল ঘৰ আহোম ৰাজত্বকালৰ কীৰ্তিস্তম্ভবোৰৰ ভিতৰত আটাইতকৈ ধুনীয়া বুলি আখ্যা দিয়া হয়। এই তলাতল ঘৰটি আমাৰ শিৱসাগৰতে অৱস্থিত আৰু এই তলাতল ঘৰ নিৰ্মাণ কৰিছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1751 পৰা 1769 চনৰ ভিতৰত। এই তলাতল ঘৰটি বিভিন্ন যুদ্ধৰ কাৰণে ব্যৱহাৰ কৰিছিল আহোমসকলে। আমি আহি তলাতল ঘৰৰ তলভাগত উপস্থিত হ'লোহি। এতিয়া আপোনালোকে এনেকুৱা এটা বস্তু দেখাম, যিটো গুহা বুলি কয়। গুহাত তাৰমানে ৰজাসকলে যেতিয়া নেকি পলাবলৈ, লুকাবলৈ ব্যৱহাৰ কৰিছিলে। যিটো গুহাত গৈ থাকিলে পায়ে থাকিব তাৰমানে। আহক অকণমান চাওঁগৈ, হা। এই পাকেদি গৈ থাকিলে একদম বহুত দূৰ যাব পাৰিব। এতিয়া ফাইনেলি পালোহি এটা বিশেষ গুহা নহয় তাৰমানে, এটা মানে ৰজাৰ দিনৰ ৰান্ধনি ঘৰ আছিলে ন। সোমাই দিছোঁ ৰান্ধনি ঘৰলৈ। মা ৰিয়েলি এইটো ৰান্ধনি ঘৰ। বেলেগ চিষ্টেম দি আছিলে বে। আকৌ এই পেকেদি গ'লে আকৌ মোবাইল ল'ব পাৰিব। ফাইনেলি এতিয়া এইটো বৰটোপ বুলি কয়, হা। এইটো বৰটোপ। তেতিয়াহ'লে আজিলৈ ভ্লগটো ইমানেই। বাকী এইটো মোৰ প্ৰথম ভ্লগ। যদি আপোনালোকে ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। জয় অসম।